খবৰ বিগ ব্ৰেকিং নিউজ জুনমণি ৰাভাৰ ঘটনাৰ লগত জড়িত এজনক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নাও বৈছাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে এজনক এই মুহূৰ্তৰ ডাঙৰ খবৰ আমি আপোনালোকক জনাই আছো জুনমণি ৰাভাৰ ঘটনাৰ লগত জড়িত এজনক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু যিজনক গ্ৰেপ্তাৰ কৰিছে প্ৰথম অৱস্থাত তেওঁ নিজে আহি আৰক্ষী থানাত উপস্থিত হৈছিল আত্মসমৰ্পণ কৰিছিল আৰু তাৰ পিছতে গ্ৰেপ্তাৰ কৰা হৈছে জুনমণি ৰাভাৰ ঘটনাৰ লগত জড়িত এইজন ব্যক্তিয়ে নিজকে জুনমণি ৰাভাৰ ড্ৰাইভাৰ বুলি কৈছিল আৰু একেটা সময়ত তেওঁ নকল সোণৰ লগত জড়িত বুলিও জানিব পৰা গৈছে উল্লেখযোগ্য যে আনন্দ মিশ্ৰই যিটো সময়ত হুংকাৰ প্ৰদান কৰিছে নকল সোণ ব্যৱসায়ৰ বিৰুদ্ধে সেইটো সময়তে তেওঁ নিজে আহি আত্মসমৰ্পণ কৰিছে আৰু আটাইতকৈ ডাঙৰ কথা এইজন ব্যক্তিৰ লগত হাসিনা বেগমৰো আছিল সম্পৰ্ক আনকি জুনমণি ৰাভাৰ সৈতেও আছিল এই ব্যক্তিজনৰ সম্পৰ্ক জুনমণি ৰাভা হাসিনা বেগমৰ সৈতে তেওঁৰ কি সম্পৰ্ক আছিল সেই কথা সিআইডিয়ে তন্নতন্নকৈ পৰীক্ষা কৰিছে আৰু অৱশেষত সিআইডিয়ে গ্ৰেপ্তাৰ কৰিছে জুনমণি ৰাভাৰ ঘটনাৰ লগত জড়িত প্ৰথমজন ব্যক্তিক আৰু এই প্ৰথমজন ব্যক্তিৰ ইউপিআই অৰ্থাৎ ইউপিআই আইডিৰ পৰা জানিব পৰা গৈছে ৯০,০০০ টকাৰ লেনদেন চলিছিল আৰু এই ৯০,০০০ টকাৰ লেনদেনৰ ভিত্তিতে এতিয়া গ্ৰেপ্তাৰ কৰা হৈছে এই ব্যক্তিজনক ৰিজাজুল নামৰ এই ব্যক্তিজনক গ্ৰেপ্তাৰ কৰা হৈছে ৰিজাজুলৰ সৈতে জুনমণি ৰাভা আৰু হাসিনা বেগমৰ কি সম্পৰ্ক আছিল হেয়া যিটো মুহূৰ্তত প্ৰশ্নবোধক হিচাপে থিয় দিছে সেইটো সময়তে এইজন গ্ৰেপ্তাৰ কৰা ৰিজাজুলে মন্তব্য কৰিছে বা আটক কৰা ৰিজাজুলে মন্তব্য কৰিছে তেওঁ হেনো জুনমণি ৰাভাৰ ড্ৰাইভাৰ আছিল জুনমণি ৰাভাৰ দুৰ্ঘটনাই সমগ্ৰ ৰাজ্যত চাঞ্চল্যৰ সৃষ্টি কৰিছে জুনমণি ৰাভাৰ দুৰ্ঘটনাৰ পিছতে হাজাৰ প্ৰশ্নৰ সৃষ্টি হৈছে একাংশই কৈছে হত্যা একাংশই কৈছে এয়া চৰম সিদ্ধান্ত একাংশই কৈছে এয়া শীতল মস্তিষ্কৰে প্ল্যানিং কৰি এক হত্যা কৰা বুলি আনকি নেকিবুৰ জামানৰ দৰে অধিবক্তায়ো কৈছে যে সমগ্ৰ ঘটনা বিশ্লেষণ কৰি তেওঁ অনুমান কৰিছে যে শীতল মস্তিষ্কৰ দ্বাৰা এয়া হত্যা কৰা হৈছে আৰু সেইটো সময়তে জুনমণি ৰাভাৰ ঘটনাৰ লগত জড়িত প্ৰথমজন ব্যক্তিক ইতিমধ্যে আটক কৰা হৈছে বিগ ব্ৰেকিং নিউজ আমি আপোনালোকক জনাই আছো এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ জুনমণি ৰাভাৰ মৃত্যুৰ ঘটনাত পুনৰ এজনক গ্ৰেপ্তাৰ কৰা হৈছে এইটোৰ মুহূৰ্তৰ ডাঙৰ খবৰ আটাইতকৈ ডাঙৰ খবৰ সিআইডিৰ জালত অভিযুক্ত ৰিয়াজুল ইছলাম ডাঙৰ খবৰ হাসিনা বেগমৰ সৈতে সম্পৰ্ক আছিল ৰিয়াজুলৰ সেইগৰাকী হাসিনা বেগম যিয়ে প্ৰথমবাৰৰ বাবে জুনমণি ৰাভাৰ মৃত্যুৰ পিছত মন্তব্য কৰিছিল নিজকে জুনমণি ৰাভাৰ গাড়ী চালক বুলি পৰিচয় দিছিল ৰিয়াজুলৰ ইউপিআই আইডি ধন দিয়াৰ অভিযোগ কৰিছিল এজাহাৰত এই মুহূৰ্তৰ ডাঙৰ খবৰ ৰিয়াজুলৰ ইউপিআই আইডিত ৯০,০০০ টকা দিয়াৰ তথ্য দাখিল কৰিছিল আমিনা খাতুনে ইটোৰ পিছত সিটো জালত পৰিছে সিআইডিয়ে তন্নতন্নকৈ পৰীক্ষা কৰিবলৈ আৰম্ভ কৰিছে জুনমণিৰ ন্যায় বিচাৰি ৰাজ্যজুৰি চলিছে প্ৰতিবাদ ৰাজ্যৰ ভিন্ন প্ৰান্তত কালিৰ দিনটো দেখিবলৈ পোৱা গৈছিল প্ৰতিবাদ আজিও কলাইগাঁৱত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে কেইবাটাও ৰাভা সংগঠনে যিটো সময়ত কলাইগাঁৱত প্ৰতিবাদ চলিছে যিটো সময়ত ছয়গাঁৱত প্ৰতিবাদ চলিছে নগাঁৱত প্ৰতিবাদ চলিছে সেই একেটা সময়ত দেখিবলৈ পোৱা গৈছে প্ৰথমজন ব্যক্তিক আটক কৰা হৈছে এয়া প্ৰথমজন ব্যক্তি যাক আটক কৰা হৈছে জুনমণিৰ ন্যায় বিচাৰি ৰাজ্যজুৰি চলিছে প্ৰতিবাদ আৰু সেইটো সময়তে ৰিয়াজুল ইছলামক আটক কৰা হৈছে ৰিয়াজুলে আত্মসমৰ্পণ কৰিছিল আৰু তাৰ পিছতে আটক কৰা হৈছে এছপি কাৰ্যালয়ত বৰ্তমান ৰিয়াজুলক সোধপোছ চলি আছে বুলি জানিব পৰা গৈছে ৰিয়াজুল হাসিনা বেগম আৰু জুনমণি ৰাভা কি সম্পৰ্ক আছিল তেওঁলোকৰ মাজত কি সম্পৰ্ক আছিল ডাঙৰ প্ৰশ্ন আৰু সেইটো সময়তে হাসিনা বেগমৰ সৈতে এক সুন্দৰ সম্পৰ্ক আছিল ৰিয়াজুলৰ বুলি জানিব পৰা গৈছে ৰিয়াজুলে টকাৰ লেনদেন কৰিছিল আৰু এই কথা জানিব পৰা গৈছিল ৯০,০০০ টকাৰ লেনদেন চলিছিল ৰিয়াজুলৰ ইউপিআই আইডিৰ পৰা সেই কথা জানিব পৰা গৈছে এই মুহূৰ্তৰ ডাঙৰ খবৰ জুনমণি ৰাভাৰ মৃত্যুৰ ঘটনাত এজনক গ্ৰেপ্তাৰ কৰা হৈছে ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ